আজি ভাবিলোঁ গাহৰি মাংস খাওঁ। গাহৰিটো সকলোৱে মেইন নহয় জানো, সেইকাৰণে বইল কৰি ল'লোঁ। আৰু আমাৰ দুখীয়া প্ৰজা ঘৰত যিহেতু জুইতে বনাব লাগিব, মাটিৰ চৌকাত। আকৌ একদম আপোনালোকে বৰ লেতেৰা ফেতেৰা বুলি নাভাবিব দেই, কোনো লেতেৰা নহয়, দেখিবলৈ অলপ লেতেৰা লাগিব পাৰে কিন্তু, আৰু মোৰ মেইন কেমেৰাটো বেয়া যে সেইকাৰণে অলপ বেয়া দেখিব পাৰে, কিন্তু একদমেই বেয়া নহয়। আৰু যিখিনি মা মছলা দিব লগা আছে, নহৰু আদা হালধি তেল মছলা চব দি ল'লোঁ। লাষ্টত নেমু অকণ চেপি দিলোঁ, তাৰপাছত নমাই দিলোঁ। আৰু এয়া দেখিছেনে ইমানেই ধুনীয়া লুকটো আহিছে ন। মোৰ মেইন কেমেৰা বেয়া হ'লেতো চব বেয়া হ'বই নহয় জানো। আৰু এয়া মোৰ থালিখন দেখিছে আজি মোৰ দুপৰীয়া সাজত থালি ইমানেই দেখি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কেৰাহীটো মাটিৰ কেৰাহী আছিল, সেইকাৰণে ক'লা দেখিব পাৰে, কিন্তু আপোনালোকে আকৌ ক'লা লেতেৰা বুলি কমেণ্ট নকৰিব। এইটো মাটিৰ কেৰাহী যেতিয়া ক'লাই হ'ব, আৰু জুইটো বনাওঁ যিহেতু, আৰু আমাৰ মাটিৰ ঘৰ আপোনালোকে নাহিব দেই। আৰু আজি কাঁহীখন কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মই খাই আছোঁ, আপোনালোকে আৰু এনেকৈ চাই পেট ভৰাই থাকক। তেতিয়ালৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব। বাই বাই।